কি হৈছিলে মানে 2023 জানুৱাৰী মাহৰ পৰা তেওঁ মোৰ লগত ভালকৈ কথা পাতিছে। তাৰে আগত 2020 মানে 2016ৰ পৰা তেওঁৰ লগত মই ভাল চিনাকি। বিপ্লৱ নাথৰ লগত। তেওঁ এতিয়া পেছাগতভাৱে এজন শিক্ষক, কিন্তু মই যেতিয়া তাৰ লগত ৰিলেশ্যনশ্বিপত আহিছিলোঁ তেতিয়া তেওঁৰ কোনো ব্যক্তিগত একো নাছিল আৰু। তেওঁ আগৰ পৰাই মোৰ ভাল ফ্ৰেণ্ড এজন, ফ্ৰেণ্ডলিয়ে মই তেওঁৰ লগত আছিলোঁ বা মোৰ পাৰ্চনেল কথাৰ পৰা আদি কৰি তেওঁৰ লগত মই শ্বেয়াৰ কৰিছোঁ, ভাল ফ্ৰেণ্ড এজন। তাৰপিছত 2023ৰ পৰা তেওঁ মোক এটা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে। তাৰপিছত মই প্ৰত্যাখ্যান কৰিছিলোঁ প্ৰেমৰ প্ৰস্তাৱটো, এইটো কাৰণে যে তেওঁলোকৰ ফেমিলি ষ্টেটাছৰ লগত মোৰ ষ্টেটাছ নিমিলে। সেইটো মানে বাহিৰাকেও শুনিছিলোঁ কথাটো। তাৰপিছত মই তেওঁক ক'লোঁ যে তুমি কথাটো মই এনেকৈ আগবাঢ়িব নোৱাৰিম, ঘৰুৱাকৈ যদি কথাটো আগবাঢ়ে তেতিয়াহ'লে আগবাঢ়িব পৰা যাব। তাৰপিছত তেওঁ নিজে ল'লে যে ঘৰৰ কথাই মানে মোৰ কথাই ঘৰৰ কথা, বা মোৰ ঘৰত ফেমিলিকো জনালে, মোক বিয়াৰ প্ৰতিশ্ৰুতি দিলে। তাৰপিছত এনেকৈ সম্পৰ্কটো আগবাঢ়ি থাকিল। এটা সময়ত তেওঁ মোক শাৰীৰিক সম্পৰ্কৰ কাৰণে এপ্ৰ'চ কৰিলে। তাৰপিছত মই প্ৰথম অৱস্থাত মই তেওঁক না কৰিলোঁ। তাৰপিছত মোক বহু ধৰণে কেইদিনমান কথা মানে বুজালে আৰু মানুহৰ মেণ্টেল নিড, ফিজিকেল নিড এইবিলাক কথা মানে তেওঁ মোক বুজাইছে। তাৰপিছত এটা সময়ত যিহেতু তেওঁ মোক প্ৰতিশ্ৰুতিয়ে দিলে ভৱিষ্যতৰ কথা, যিহেতু মই ভাবিলোৱে তেওঁৰ লগত হ'ব আৰু এনেকৈ ময়ো কথাটো আগবাঢ়িলোঁ। তাৰপিছত তেওঁ এনেকৈ সম্পৰ্কটো ধুনীয়াকৈ চলিয়ে থাকিল। তেওঁ মোৰ লগত মানে 23-24 চলি আহিল। 24ৰ লাষ্টৰ মানত তেওঁ এজনী ছোৱালীৰ লগত ফেচবুকত, তাৰে আগত কিবা কৰিছে যদিও নাজানো, মোৰ তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। যিখিনি তেওঁ মোক দেখাইছিল আজি পৰ্যন্ত মই তেওঁক বিশ্বাস কৰিয়ে আছিলোঁ, কিন্তু আজি তেওঁৰ ষ্টেটমেণ্টত গম পাইছোঁ যে তেওঁ আল্টিমেটলি মোৰ লগত প্ৰতাৰণা কৰিছে। তেতিয়া মই সেই ছোৱালীজনীৰ লগত যেতিয়া ৰেকৰ্ডটো পালোঁ, আৰ্চিভ চাট কৰি থৈ দিছিলে ফেচবুকত। তাৰপিছত মই ৰেকৰ্ডটো পাই পেলাই মই তেওঁক প্ৰশ্ন কৰিছিলোঁ। তাৰপিছত তেওঁ নিজৰ এজন সহোদৰ ভাতৃ মানে তেওঁক আনি পেলাই মোক কথাখিনি বুজালে। তাৰপিছত মই ভাবিলোঁ সম্পৰ্কটো যিহেতু আগবাঢ়িছে, এইবিলাক বস্তু হৈ থাকে আৰু মই হ'ব আৰু চেক্ৰিফাইচ কৰি দিলোঁ আৰু। তাৰপিছতো তেওঁ তাৰ লগত মেছেজ কৰিছে, এইবিলাক এভিডেঞ্চো মোৰ লগত আছে। সেইটোতো গ'ল গুচি। তাৰপিছত 25 মাৰ্চ মানৰ পৰা আজিলৈকে মানে এজনী সংগীতা, চৰি নামটো মই মেনশ্যন কৰা গৈছে, এইটো কাটিব, এই এজনী ছোৱালীৰ লগত তেওঁ শিক্ষয়িত্ৰী, তাইৰ লগত তেওঁ সম্পৰ্কত আছে। কিন্তু যদি তেওঁ সম্পৰ্কত আছিল তাইৰ লগতে থাকক, মোৰ লগতে প্ৰতাৰণাখন খেলি থাকিব নালাগিছিল। মোৰ লগতো সমানে সমানে সম্পৰ্কটো চলাই নি পেলাই এজনী বেলেগ ছোৱালীৰ লগতো সম্পৰ্ক চলাই আছে, তেওঁ কি কৰিব বিচাৰিছে? আৰু মই যেতিয়া কৈছিলোঁ যে বিয়াখনৰ কথা আগবঢ়াব লাগে, তেতিয়া তেওঁ এনেই ভালে চলি থাকে। বিয়াৰ কথা যেতিয়া কওঁ তেতিয়া তেওঁ মুখখন বন্ধ কৰি মৌন ব্ৰত পালন কৰে। দুইজনৰ কথা তোমালোকৰ বাইদেউৰ লগত কথা পাতিছে, মোৰ নিজৰ বাইদেউৰ লগত কথা পাতিছে, যিটো কথা মই গম পোৱা নাছিলোঁ। 3 মাহ মান পিছত গম পাইছোঁ যে তেওঁ মোৰ ফেমিলিটো পাতিছে। তাৰপিছত আৰু মই চিঞৰে হ'লোঁ, তেওঁ যেতিয়া মোক বিয়াই পাতিব, তো তেওঁৰ লগত মই ভালকৈ চলি থাকিলোঁ। তাৰপিছত এয়া মাকৰ পৰা শুনিলোঁ, মানে অহুকানে বিভিন্ন মাধ্যমৰ জৰিয়তে, বিভিন্নজনৰ জৰিয়তে শুনিছোঁ আৰু তেওঁ নাটক কৰা ছোৱালী বেয়া পায়, এক্টিং কৰা ছোৱালী বেয়া পায়, মানে চৰিত্ৰৰ দোষ। আল্টিমেটলি সাংস্কৃতিক ক্ষেত্ৰখনৰ জড়িত মানুহখিনি মানে চৰিত্ৰ বেয়া, সেই বস্তুটো তেওঁলোকে ক'লে। বাপেকে ক'লে যে আমাৰ নিচিনা ফেমিলিৰ ষ্টেটাছৰ লগত তেওঁলোকে সম্পৰ্ক কৰিব নোৱাৰে, চাকৰি কৰা ছোৱালী চাব লাগে, আজিৰ দিনটোত ছোৱালী চালে চাকৰি কৰা ছোৱালী চাব লাগে। তাৰমানে আল্টিমেটলি প্ৰতাৰণা কৰিছে। আৰু আজিৰ দিনটোলৈকে মই তেওঁক কৈছোঁ যে যদি কথাবিলাক এনেকুৱা, তুমি যদি সঁচাকৈ ঠিকেই আছিলা, তেতিয়াহ'লে কথাবিলাক আলোচনাৰ মাজেৰে আগবঢ়াই লৈ যোৱা। মোৰ সন্মানটো বাছিল, তোমাৰ সন্মানটো বাছিল, দুটা ফেমিলিৰ সন্মান বাছিল। এতিয়াতো কথাটো বেলেগ বেলেগ ধৰণে স্প্ৰেড হৈছে। তেওঁ মোৰ মুখত ছাই সানি পেলাই নিজক এখন ভদ্ৰতাৰ মুখা পিন্ধাই পেলাই তেওঁ মুক্ত মনে ঘূৰি থাকিব নোৱাৰিব নহয়। যোৱা পৰহি তেওঁ পানী দি ঘূৰি আছে। আজি এমাহে মই নিজৰ ডিউটি কৰিব পৰা নাই। মই নিজৰ জীৱনটো মই হাতত লৈ পেলাই ঘূৰি আছোঁ। মই নিজৰ ফেমিলিৰ লগত বেয়া হৈছোঁ। মোৰ লগ বন্ধুৰ লগত মোৰ এতিয়া কাৰো টাচ নহৈছে। মই কি জীয়াই থাকিব নালাগে? মোৰ যিহেতু সন্মানটো খেদাইছে, মই বাধ্য, তাৰমানে মই বাধ্য। মই নিজৰ ইচ্ছাৰে মই প্ৰতাৰণা কৰাৰ কাৰণে মই এখন এজাহাৰ দাখিল কৰিছোঁ আৰু তেওঁ শাস্তি পাব লাগিব। মই সেইটোৱে বিচাৰিছোঁ। তেওঁ যিখিনি প্ৰতাৰণা কৰিছে আগন্তুক সময়ত যাতে এনেকুৱা ছোৱালীৰ লগত কেতিয়াও নহয়। কাৰণ বৰ্তমান সময়ত দেখিছোঁ বহুত এনেকুৱা ধৰণৰ ঘটনা চলিয়েই আছে, কোনেও মাত নামাতে। মই কিন্তু মাতিছোঁ এইটো কাৰণে মই বহুত কষ্ট পাইছোঁ। আৰু এইটো সম্পৰ্কত মই আহিব একেবাৰে বিচৰা নাছিলোঁ। তেওঁ সম্পূৰ্ণ মোক মেনিপুলেট কৰাইছে, এনেকুৱা মাইণ্ড গেম এখন খেলাইছে, যিবিলাক বস্তু মই এতিয়া মানে এক্সপ্লেইন কৰিও শেষ কৰিব নোৱাৰিম। কেনেকুৱা ধৰণৰ মাইণ্ড গেমত মোক ফচাইছে। এইটো আঙুঠি তেওঁ মোক পিন্ধোৱা, এইটো আঙুঠি পিন্ধোৱা। তাৰপিছত আমি গৈছিলোঁ, ধুবুৰী গৈছিলোঁ। তাৰপিছত তেওঁকো মই আঙুঠি দিছোঁ দেই, তেওঁকো আঙুঠি দিছোঁ। আৰু তেওঁ মোক কিছুমান বস্তু তেওঁ গিফ্ট কৰিছে, ময়ো গিফ্ট কৰিছোঁ। কিন্তু তেওঁ যেতিয়াই গিফ্ট কৰিছিল মই সদায় পইচা ৰিটাৰ্ণ কৰাৰ মাথাতে মাৰিছিলোঁ। তেওঁ খং কৰিছিল, আল্টিমেটলি তেওঁ এখন মোৰ ওচৰত ভাল মুখা প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰি আছিল। কিন্তু আচলতে তেওঁ সেইটো মানুহ নহয়। এতিয়া তুমি কি বিচাৰা? এতিয়া মোক ন্যায় লাগিব। তেওঁ যদি এতিয়াও কয় যে নাই মই তাক একচেপ্ট কৰিবৰ কাৰণে সাজু হৈ আছোঁ, কথা নাই, মই তেতিয়াও একচেপ্ট কৰি ল'ম।
আৰু যদি তেওঁ মোক প্ৰতিশ্ৰুতি দিছিল ন, সেই প্ৰতিশ্ৰুতিখিনি যদি তেওঁ পালন কৰিব পাৰে মই তেতিয়াও সাজু হৈ আছোঁ। আৰু যদি তেওঁ প্ৰতিশ্ৰুতি পালন নকৰে তেতিয়াহ'লে তেওঁ উচিত শাস্তি পাব লাগিব। তেওঁ যিখিনি কৰিছে সেইখিনি শাস্তি পাব। বিয়াৰ কথাটো 2000 যেতিয়া মোক ষ্টাৰ্ট কৰিছিল তেতিয়াই মোক কথা দিছিল। মই কৈছিলোঁ আপোনাক ঘৰুৱাভাৱে যেতিয়া কথা পাতিছিল তেতিয়াই কৈছিলে 26ৰ লাষ্টত নহ'লে 27ৰ ফাৰ্ষ্টত বিয়া পাতিব। আৰু মই 25ত তেওঁক কৈছিলোঁ, কাৰণ মোৰ ঘৰুৱাভাৱেও এটা প্ৰেছাৰ আহিছিল যে মই বিয়া পাতিব লাগে, এজটো হৈছে, সেনেকুৱা কথাত কাজিয়া চাজিয়াও হৈছে। আৰু তেওঁ এইকেইদিনো মই তেওঁক এইবিলাক জটিলতাৰ মাজত নাহোঁ বুলিয়েই মই বাৰে বাৰে তেওঁক এবাৰ হ'লেও লগ কৰাৰ চেষ্টা কৰি আছিলোঁ। মই কেতিয়াবা তেওঁক বাহিৰত লগ কৰাৰো চেষ্টা কৰিছোঁ বা কোনোবা থ্ৰুৱেৰেও লগ কৰাৰ চেষ্টা কৰিছোঁ। তেওঁ একেবাৰে লগ কৰাৰ চেষ্টা কৰা নাই। হঠাৎ তেওঁ মোক ব্লক কৰি দিছে, চাৰিওফালে ব্লক। মই ফোন কৰিও ফোন পোৱা নাই। আৰু তেওঁ যদি এইটোও ক'লে হয় যে বুজাবুজিৰ মাজেৰে সম্পৰ্কটো শেষ কৰি দিওঁ, যিহেতু এনেকুৱা প্ৰব্লেম আছে, তেতিয়াও মই হয়তো একচেপ্ট কৰি ল'বৰ কাৰণে সাজু থাকিলোঁ। কিন্তু তেওঁতো নকৰিলে, ছ'চিয়েলি কথাবোৰ স্প্ৰেড কৰিলে মোৰ মুখত। নিৰ্যাতন হৈছিলে। এনেকুৱা এটা সময় আহিল য'ত মই মানে কথা কৈ তেওঁৰ 2 ঘণ্টা 3 ঘণ্টা বকি মানে এটা সময়ত মই বন্ধ হৈ যাব লাগে। মোৰ খং উঠি পেলাই মানে এংজাইটি আহিল। মোৰ এংজাইটিৰ প্ৰব্লেম আহিল। মোৰ টোপনি নোহোৱা হ'ল। সি নিজে স্লিপিং টেবলেট কিনি দিয়ে। তাৰপিছত আৰু এনেকুৱা ধৰণৰ ঘটনা গৈছে বহুত। এইবিলাক বস্তু মই সকলো কথা মুক্ত মানে প্ৰকাশ কৰিব পৰাও নাযায়।